এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ক'ত আছোঁ আপোনালোকে গম পাইছে, এটা নামঘৰত আহিছোঁ, বাসুদেৱ মন্দিৰ। এইটো কলাইগাঁৱত অৱস্থিত হয়। মানে আহি পাইছোঁ আগতেও দুবাৰ, ইয়াতে আহিলে মনটো খুব ভাল লাগে, সেইকাৰণে আজিও আহিলোঁ। ইয়াতে এতিয়া সেৱাকাৰী উঠিলোঁ, তাৰপিছত পৰিৱেশটো খুব ভাল লাগে। আপোনালোকক দেখাই দিওঁ, এতিয়া ভিডিঅ'টো চাই যাব। এয়া হৈছে মেইন মন্দিৰটো, আৰু এই মন্দিৰটো তিনিটা ভাগ কৰি দিয়া আছে। মানে এফালে আপোনাৰ গাখীৰ, যিসকলে গাখীৰ লৈ আহে তেওঁলোকক গাখীৰ ঢালিব দিয়ে, আৰু এফালে মানে চাকি ধূপ জ্বলোৱা, আৰু এফালে আপোনাৰ ভকতসকল আহিলে বহি প্ৰসাদ খোৱা। এই মন্দিৰটোত প্ৰত্যেক বছৰে ফাগুন মাহৰ পূৰ্ণিমাত ডাঙৰকৈ হোমযজ্ঞ কৰা হয়। তেতিয়া বোলে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। মই কিন্তু আহি পোৱা নাই এবাৰো, মোৰো আহিব ইচ্ছা আছে এবাৰ। মোৰ এতিয়া মন্দিৰৰ পৰা গৈ এটা ফটোশ্বুট আছে, গোটেইখিনি একেলগে আপোনালোকক দেখাওঁ। আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈ। আমি এতিয়া সেৱা কৰি প্ৰসাদ খাই আছোঁ। প্ৰসাদ দিয়ে এইটো দি পেলাই চোৱা, চোৱা এইফালে চোৱা, হাই দিয়া নাই। এয়া পাৰবিলাক ভিতৰতে থাকে বেছি। এতিয়া মন্দিৰৰ পৰা বিদায় লওঁ, আৰু 12টা বাজি গ'ল যিহেতু, 12টাৰ পিছত বন্ধ কৰি দিয়ে মন্দিৰটো। আমি যাওঁ এতিয়া। মোৰ ফটোশ্বুট এটা আছে, তাতে গৈ ফটোশ্বুট কৰি সন্ধিয়া ঘৰত যাম। আৰু আহি ডাইৰেক্ট ড্ৰেছটো চেঞ্জ কৰিহে মেকআপত ধৰিছোঁ, আৰু কাৰণ মন্দিৰৰ পৰা আহোঁতে বহুত দেৰি হৈ গ'ল, আৰু দেৰি হ'লে সন্ধিয়া হ'লে ফটোও ভাল নাহিব। সেইকাৰণে ভাবিছোঁ মেকআপটো কৰি সোনকালে ফটোশ্বুট কৰি লওঁ, বাকী পিছত যি কৰোঁ কৰিম আৰু। Hi. Hi, bro. Tata dia. Bye bye. Hi, Fadia. Hi, Fadia. Ya hi Fadia. Hi, Fadia. Ya. Sumnya? Mugya. Sumnya. Oh. ঘৰুৱা পৰিৱেশ হৈ গৈছে যে, মানে মেকআপৰ লগতে লিপষ্টাৰ টিকলাৰ লগত খেলা চববিলাক মিলাই হৈ আছে। আৰু মানে মেকআপ কৰা হৈ গ'ল। আপোনালোকক এতিয়া লুকটো দেখাই দিওঁ, আৰু কেনেকুৱা লাগিছে জনাব। নামটো কৈ দিয়া। আমাৰ মডেল কংকনা চৌধুৰী। আপোনালোকে মনিবাৰ ভিডিঅ' চাব, বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনাই দেই। এয়া এতিয়া এইয়া সেয়া বনাই আছে, ৰিলছ বনাই আছে। এইটো খেলি আছে, এইটো আমাৰ কলিজা। মোৰ ছেকেণ্ড ভিডিঅ'টোত মাইনহঁতৰ ঘৰৰ পৰা মই ভিডিঅ'টো কৰিছিলোঁ মেকআপ কৰিব যাওঁতে। আজি তাই মাকৰ ঘৰত আহিছে, মানে মাকৰ ঘৰখন মোৰ বাইদেউৰ ঘৰ হয়, ভাগিনী হয়। আজি তাকে আহিলোঁ। পৰিৱেশটো বৰ ধুনীয়া, এইবিলাক পুৰা বাঁহৰ গছ। সন্ধিয়া হৈ গ'ল, আমাৰ মানে ফটোশ্বুট শেষ হোৱা নাই, মানে মেকআপ কৰোঁতে দেৰি হৈ গ'ল। এতিয়া এটা বেলেগ লুক দিছোঁ বাৰু, কাপোৰযোৰ চেঞ্জ কৰি দিছোঁ, আৰু হেয়াৰ লুকটো বেলেগ দিছোঁ। আপোনাক দেখাই আছোঁ। কেনেকুৱা লাগিছে জনাব আপোনালোকে। এতিয়া থাৰ্ড লুক এটা, মানে কি ড্ৰেছটো চেঞ্জ কৰিছোঁ। ৰিলছ বনাই আছে। আপোনালোকক থাৰ্ড লুকটো ভালকৈ দেখাই আছোঁ। চাহ খাব ওলাইছোঁ, চাহখিনি খাই লওঁ। ফটোশ্বুট আজিৰ কাৰণে হৈ গ'ল। তাৰপিছত আজি ৰাতি থাকিম বাৰু। এইটো আলু চপ খাই আছে, এই আলু চপ খাই আছে, চাওঁ। মডেল কাপোৰ চেঞ্জ কৰাই নাই। হাই দিয়া।
এতিয়া মেকআপটো ধুনীয়াকৈ একদম আৰু তাইৰো এটা কথা, তাইৰো এটা ধুনীয়া ইউটিউব চেনেল আছে, কৈ দিয়া চেনেলটোৰ নাম। কংকনা চৌধুৰী বুলি আছে, আপোনালোকে চাব দেই। আৰু মণিবাৰ ভিডিঅ'বিলাকো চাব। মোৰ মাত্ৰ 3টাহে ভিডিঅ' দিয়া গৈছে আৰু দিনটো খুব ব্যস্ততাৰ মাজেৰে গ'ল, কিন্তু দিনটো কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালোঁ। কাৰণ যেতিয়া নিজৰ ভাল লগা কামবোৰ কৰি থকা যায় বা ব্যস্ত থকা যায়, তেতিয়া টাইমবোৰ কেনেকৈ পাৰ হৈ যায় গমকে নাপায় ন। আৰু যি কি নহওক, আজি টিকলাক বহুত দিনৰ মূৰত লগ পাইছোঁ। এতিয়া তাৰ লগত অলপ খেলি লওঁ। নানি ক'ত? নানি মাতা আৰু এবাৰ। নানি নানি বাবা কোনটো? উম্মা দিবা হা, মোক দিয়া উম্মা দিয়া উম্মা নানি মাতা, ইয়াতে নানি মাতা, নানি মাতা কুঞ্জু নানি দিয়া। কালি আৰু ৰাতি ভিডিঅ'টো শেষ কৰিব নহ'লে, টিকলাৰ লগত ব্যস্ত থাকোঁতেই গ'ল। তাকে আজি ৰাতিপুৱাই ঘৰত আহিছোঁ, তাতে আৰু ভিডিঅ'টো শেষ কৰিব নহ'ল। আজিয়ে ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু আজি নেক্সট ডে হয়। তাকে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে, তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মেকআপটো কেনেকুৱা হৈছে সকলোৱে জনাব। বাকী আজি ইয়াতে সামৰিছোঁ। সকলোৱে মৰম আৰু আশীৰ্বাদ যেন দি যায় তাৰে কামনা কৰিছোঁ। ধন্যবাদ সকলোকে।